এখন বাইকে মোৰ সবচে ফেভৰেট, সেইখন হ'ল 10R ওল্ড মডেলটো। Hello guys, welcome back to my YouTube channel again. And এতিয়া আমি যোৰহাট গৈ আছো আৰু আজি এটা স্পেশাল কামত গৈ আছো। মানে আমাৰ যোনখিনি ফেমিলি মেম্বাৰ্স ন, হেৰ কাৰণে এটা গুড নিউজ আছে। তো আমাৰ ফেমিলিত এতিয়া এখন নতুন বাইক এড হ'বলৈ গৈ আছে আৰু তাৰ কাৰণে আজি যাওঁ যোৰহাট। তো বাইকখন এতিয়া চাই লওঁগৈ ফাৰ্ষ্ট, যদি মানে মোৰ পচন্দ হৈ যায় ন, তেতিয়া মানে একেবাৰে বুক কৰি থৈ আহিম বাইকখন। বহুত দিনৰ মূৰত RS চলাইছোঁ। একচুৱেলি মানে আজি মোৰ বাইকখন নাই, আজি হাণ্টাৰক লৈ আহিছোঁ আৰু বহুত দিন মানে হাণ্টাৰকো চলোৱা নাই, অকণমান মিছ কৰি আছিল ন, অকণমান ফিল ল'বলৈ আজি হাণ্টাৰক লৈ আহিছোঁ সেইকাৰণে। আৰু চাউণ্ড একদম শুনি লোৱা, ষ্টক এক্সজষ্ট আছে আজি হাণ্টাৰ। আৰু RSৰ মানে চাউণ্ডটো মোৰ একদম ফেভৰেট, যোনটো ষ্টক চাউণ্ড। আৰু RSত যিটো কনফিডেঞ্চ আহে ন, মোৰ মানে এতিয়া শ্বেডোটো ইমান কনফিডেঞ্চ নাহে। শ্বেডোক চলালে মানে অকণমান অভাৰ পাৱাৰ নিচিনা লাগে, কিন্তু এইখন মানে একদম মোৰ পূৰা হাতত আছে। এণ্ড দেখিলে তোমালোকক অকণমান হাণ্টাৰৰ পাৱাৰটো দেখাই দিওঁ। অ'কে, খুব মজা, পাৰফেক্ট। Wow! আৰু কুইক শিফটাৰ দেখাম RPM। অ'কে, আৰু এইখিনি আছে দেওঘৰ, আৰু এইখিনি এতিয়া ৰখিম, হাণ্টাৰে বোলে কিবা কাম আছে। অ'কে, এই আল্টিমেট লাগিছে, বয়সত বুঢ়া আছে গাড়ী, এতিয়ালৈকে ইঞ্জিন নতুন হৈ আছে। আৰু বাইকখন চোৱা এতিয়া এইফালৰ পৰা টিপ টপ হৈ আছে। এতিয়াও মানে এইখন এটা ৱাছ কৰি দিলে মানে একদম পূৰা চাইনিং আহি যায় গাড়ী। এইটোৱে মজা লাগে বাইকখন। এণ্ড গাইজ, তোমালোকে জানাই আৰু মানে 390 মানে মাইলেজ চাইলেজ কেনেকুৱা ন, একদম মানে মাইলেজ খতম। তো ভাবিছোঁ মানে অকণমান ওচৰতে অকণমান ঘূৰিবলৈ মেলিবলৈ বাইক এখন লাগে আৰু ছেকেণ্ডেৰী বাইক এখন। এতিয়া সেইকাৰণে চাওঁ এখন বাইক, মোৰ মনত এখন বাইক আছে মানে। তো এতিয়া ডিলাৰত যাওঁ, কালাৰে চালাৰে যদি চব চইচ হৈ যায় ন, তেতিয়া বাইক বুক কৰি থৈ আহিম। আৰু বাকী RSৰ এতিয়া অকণমান ফিল লৈ লওঁ। RPM আৰু ষ্টক চাউণ্ডটো মানে RSৰ মোৰ একদম এতিয়াও ফেভৰেট। 200cc ভিতৰত মানে RSৰ নিচিনা চাউণ্ড একো বাইকতে নাহে। একদম মানে যেতিয়া হাই RPMত থাকে ন, পূৰা ইনলাইন 3 নিচিনা আৱাজটো আহে। তোমালোকে ভালকৈ মন দি শুনিবা। পাৰফেক্ট চিফ্ট এটা দিব লাগিব, একদম চুইট স্পট। এণ্ড এতিয়া তোমালোকক বাইকৰটো কিনো ছাছপেঞ্চ ৰাখি দিম। তো বাইকখনৰ কথা কৈ দিওঁ কি ল'ম বুলি ভাবিছোঁ মই। তো এতিয়া মই গৈ আছোঁ য়ামাহা ডিলাৰ, আৰু তাতে মানে মই এতিয়া অলপ কনফিউজনত আছোঁ। মোৰ ওচৰত এখন নেকেট আছে ন, এতিয়া মোক মানে লাগে এখন মাইলেজ দিয়া আৰু যিটো পাৱাৰো ঠিক ঠাক উলিয়াই দিয়ে। তো তেনেকুৱা বাইক এখন লাগে। আৰু য়ামাহা জানাই, আৰু য়ামাহা বুলি ক'লে দুখন বাইকে মনত আহে। তো সেই দুখন হ'ল, এখন হ'ল R15 ভাৰ্জন 4 আৰু এখন হ'ল MT-15। তো এই দুখনৰ ভিতৰত মই কনফিউজ আছোঁ একচুৱেলি, মানে ভাইজাৰ বাইক চলাম নে এতিয়া মোক লাগে নেকেট। তো এতিয়া ডিলাৰত যাওঁ, দুইখন পাৰিলে টেষ্ট ৰাইড এটা ল'ম আৰু চাই মেলি কোনখন ভাল লাগে সেইখনে ল'ম। আৰু MT-15 যদি লওঁ ন, ব্লেক কালাৰত ল'ম। যোনখন 2023 মডেল আহিছে ন, তাতে ট্ৰেকশ্যন কণ্ট্ৰলো আছে আৰু ডুৱেল চেনেল ABS। আৰু এইখন আছিল মোৰ বিষ্ট, এইখন হ'ল নন ABS। ক্লাছলেছ এণ্ড আজি 3 মাৰ্চ হয়। তো আজিৰ পৰাই HSLC এক্সাম ষ্টাৰ্ট হৈ গ'ল সকলোৱে। তো মোৰ HSLC কেণ্ডিডেট যিমান আছে সকলোৰে এক্সাম কেনেকুৱা গ'ল কমেণ্ট কৰা তলত। এইবাৰ HSLC পেপাৰ ইজি আহিছে বুলি কোৱা শুনিছোঁ বাৰু, মানে যিখিনি কৈছে। আৰু বাকী তোমালোকে কোৱা কেনেকুৱা আহিছে, তোমালোকৰ এক্সাম কেনেকুৱা হ'ল। আৰু এই আগতে থাকে মামাহঁত, তো এইখিনি অকণমান আৰামত যাব লাগিব। গাইজ য়ামাহা ডিলাৰ পাই গ'লোহি। অ'কে গাইজ, তো এতিয়া এইখনেই হ'ল MT-15 ভাৰ্জন 2, আৰু এইখনতে কিবা ট্ৰেকশ্যন কণ্ট্ৰল আহিছে। আৰু এইটো ইয়াত টগল কৰিবলৈ চুইচটো ইয়াতে হ'ব মে বি মিটাৰত। খালি আমাক লাগে ব্লেক কালাৰ। ব্লেক কালাৰ কি হৈছে এভেইলেবল নাই ন। তো এতিয়া এইখন ব্লেক কালাৰ আহে যদি এই মাহততো নহ'বই কৈছে, কিন্তু ইয়াৰ পিছৰ মাহত পাম। তো এতিয়া বুক কৰিব লাগিব বাইক। আৰু বাকী এইখনেই আৰু, খালি ব্লেক আহিব। আৰু ৰিমকেইটা এতিয়াখনৰ কিবা অৰেঞ্জ আহে নেকি, ব্লেকখনতে নাই। আৰু এইখনৰ এতিয়া আপডেটেড হৈ গ'ল। এইবিলাক চোৱা LED ইণ্ডিকেটাৰ আহিলে, আগৰখনত আছিলে এই তেনেকুৱা আছিলে ন হেল'জেন ইণ্ডিকেটাৰ, এতিয়া এখনত LED আহি গ'ল। বাকী বাইক এইখনেই আৰু। অঁ, এইটো TC আছে, এইটো আহি গ'ল ট্ৰেকশ্যন কণ্ট্ৰল। চাবিটো নাই, নহ'লে অন কৰি ল'লোঁ। অঁ, এই চুইচখিনি মানে ইমান প্ৰিমিয়াম নিদিয়ে সিহঁতি কিবা। এইটো দেখিছা না, লৰি আছে। অ'কে গাইজ, তো এতিয়া ডিলাৰৰ পৰা আহিলোঁ, আৰু তাত মানে মেইন কেছটো হৈ গ'ল। এতিয়া MT-15 তাত ব্লেক কালাৰটো যোনটো ডাৰ্ক নাইট ন, সেইটো নাই মানে কালাৰটো। আৰু এতিয়া কেইদিনমান ৰখিব লাগিব কৈছে, কাৰণ এতিয়া মাৰ্চ এণ্ডিং হ'ব ন। তো নতুন ষ্টক বোলে এতিয়া এই মাহত নাহে, আৰু দুখনেই আছিলে, এই মাহ কিজান ৰখিব লাগিব। অ'কে গাইজ, তো এতিয়া ফাইনেলি আহি আমি জুবিন দাক লগ পাই গ'লোহি। আৰু জুবিন দাৰ লগত এতিয়া অকণমান ফটো চটো উঠাই বোলে হাণ্টাৰে। জুবিন দাক হাই কৈ দিয়া আকৌ। হেল্ল' জুবিন দা।
গৰু 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 থাকিলে মানে সাৱধান আৰু থ্ৰটেল নকম আৰু এটা মন কৰিবি বাৰু অ'কে কুইক শিফটাৰ বঢ়িয়া গাইছ আজি তোমালোকক এটা গুড নিউজ দিলোঁ আৰু এটা লগতে বেড নিউজ দিম আৰু বেড নিউজটো হ'ল হাণ্টাৰক চেল কৰিব তো মানে কেছটো কি হ'ল এতিয়া আমাৰ নতুন মেম্বাৰ অহা দেখি ন হাণ্টাৰৰ জোচ উঠি গ'ল তো সি কৈছে বোলে এতিয়া এইখন RS চেল কৰিব আৰু কোনোবা যদি তোমালোকে ইণ্টাৰেষ্টেড আছে ন মোক DM কৰা এইখন RS বিকিব আৰু কণ্ডিশ্যনটোতো বাইকৰ জানাই আৰু এইখন পূৰা টিপ টপ হৈছে 2016 মডেল BS3 RS তুমি যোৰহাট ডিষ্ট্ৰিক্টত এইখনৰ নিচিনা উলিয়াব নোৱাৰা মই সেইটো লিখি দিম বাওঁতে এইখনৰ ইঞ্জিনৰ মাত শুনা একদম পূৰা মানে এতিয়াও শ্ব'ৰুম কণ্ডিশ্যনৰ তাত থকা নিচিনা লাগে মানে তো সেইকাৰণে বেয়া লাগিছে বাৰু এইখন বিকি দিম বুলি কোৱা দেখি কিন্তু উপায় নাই মানে টাইমৰ লগত চব চেঞ্জ কৰিবলগীয়া হয় ন তো ই এতিয়া RS চলালে ই আপগ্ৰেড কৰিব বিচাৰিছে এতিয়া অকণমান আপগ্ৰেড কৰি লওক কেছ নাই আৰু বাকী কোনোবা যে এখন RS ল'ম বুলি ভাবিছা ন তোমালোকে ইনষ্টাত গৈ DM কৰা স্পীড ৰেচাৰ প্ৰণৱ বা তুমি হাণ্টাৰকো মেছেজ কৰিব পাৰা হাণ্টাৰ 200 বুলি আছে তো তাতে তুমি প্ৰাইচ গম পাই যাবা কিমান লাগে এতিয়া ফিল লৈ লওঁ অলপ আৰু RSৰ মানে মোৰ এইটো ডিজিটেল আৰু এনালগ কম্বিনেশ্যনটো বেষ্ট লাগে যেনেকৈ মানে এইটো RPM কাটাটো বাঢ়ে ন তেনেকৈ মানে একদম তোমাৰ বডিত মানে এড্ৰেনালাইন লেভেলটো আৰু বাঢ়ি যায় মই স্পেচিয়েলি ডিজিটেল মিটাৰ ভাল নাপাওঁ কাৰণ ডিজিটেল মিটাৰ RPMটোত মানে সেইটো ফিল নাহে কিন্তু ডিজিটেল মিটাৰত এখন বাইকে মোৰ চবচে ফেভৰেট সেইখন হ'ল 10R অল্ড মডেলটো তাত মানে যোনটো মানে RPM মিটাৰ যেনেকৈ বাঢ়ি যায় ন সেইটোতো এড্ৰেনালিন পূৰা আহি যায় মানে আৰু RSত আৰু কনফিডেঞ্চ লেভেল ক'বই নালাগে আল্টিমেট আহে মানে ড্ৰপ এ গিয়াৰ এণ্ড ডিচিপিয়াৰ 106 অ'কে কৰ্নাৰিং আল্টিমেট লাগি যাবে 100 তলত মিটাৰ মানে আহিবলৈ দিয়া নাই আৰু ব্ৰেকিং মানে কি আল্টিমেট হৈ আছে এতিয়াও ইয়াৰ মানে কেলিপাৰটো এতিয়া ৱাছ কৰাই দিলে ন তেতিয়াৰ পৰা মানে ব্ৰেকিং একদম নতুন নিচিনা হৈ গ'ল তো গাইছ আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব তো বাই বাই গাইছ নেক্সট ভিডিঅ' টিল দেন বাই বাই